ৰাজ্যৰ শিক্ষা বিভাগৰ উন্নয়নৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিমানে চেষ্টা নকৰক লাগে একাংশ বিষয়া কৰ্মচাৰী আৰু শিক্ষকৰ কৰ্মকাণ্ডই বিভাগটোক ৰখাতলে নিছে। এইসকল শিক্ষক কৰ্মচাৰীয়ে কেৰেপ নকৰে ৰাজ্যৰ শিক্ষামন্ত্ৰীজনকো। বছৰি চৰকাৰৰ পৰা আন্তঃগাঁথনিৰ নামত প্ৰতিখন বিদ্যালয়ে 25,000 পৰা 1 লাখ টকা পৰ্যন্ত লাভ কৰে যদিও এই টকা উদৰস্ত কৰে বিদ্যালয়ৰ বহু বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা কমিটিৰ সভাপতিয়ে। দুই এখন বিদ্যালয়ৰ বাহিৰে প্ৰায়বোৰ বিদ্যালয়ে এইবোৰ অনিয়ম কৰি আহিছে। মধ্যাহ্ন ভোজনৰ অনিয়ম, সমসাজৰ অনিয়ম কৰে এইসকল বিদ্যালয় প্ৰধানে। কিন্তু ছাত্ৰ-ছাত্ৰীক শিক্ষা দিয়াৰ ক্ষেত্ৰত এওঁলোক সচেতন নহয়। ছাত্ৰ-ছাত্ৰীৰ ওপৰত গুৰুত্ব নিদি অকল ধন ঘটাৰ চিন্তাত মগ্ন বহু শিক্ষকৰ বাবেই অসমত বন্ধ হৈ পৰিছে বহু বিদ্যালয়। আমি আজি দেখুৱাব লৈছোঁ এনে এখন যোৰহাট জিলাৰ এখন প্ৰাথমিক বিদ্যালয় যিখনত এসময়ত বহুকেইজন শিক্ষক-শিক্ষয়িত্ৰী আছিল। 1947 চনতে স্থাপন হোৱা বিদ্যালয়খনত এসময়ত ছাত্ৰ-ছাত্ৰীয়ে ভৰি আছিল। কিন্তু শিক্ষক অভিভাৱকৰ গুৰুত্বহীনতাৰ বাবে ছাত্ৰ-ছাত্ৰী শূন্য হৈ পৰিল এই বিদ্যালয়খনত। শিক্ষকসকলক ৰাজ্যৰ শিক্ষা বিভাগে অন্য বিদ্যালয়লৈ বদলি কৰি দিলে। কিন্তু সেই শিক্ষা বিভাগৰ এচাম বিষয়া কৰ্মচাৰীয়ে বিদ্যালয়খনৰ গৃহটো জহি খহি যাবলৈ এৰি দিলে। ইচ্ছা কৰা হ'লে শিক্ষা বিভাগে এই বিদ্যালয় গৃহটো আৰু ইয়াৰ চৌপাশ সুন্দৰকৈ ৰাখি ইয়াক অন্য কামত ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন। তাকে নকৰি এনেদৰে ৰাজহুৱা সম্পত্তি এটাক ধ্বংসৰ মুখলৈ ঠেলি দিয়াত ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে। যোৰহাটৰ পৰা সঞ্জীৱ শইকীয়াৰ ৰিপৰ্ট, নিউজ 9 অসম।